Hello everyone. আজি ৰ'দটো বহুত চোকা সো টেঙা খাম বুলি ভাবিছো এয়া সব আমাৰ টেঙা গছ ৰবাব টেঙা লাগি আছে এটা আকৌ লগৰ এজনীয়ে দিছে এইটো হৈছে পুৰা ভিতৰটো ৰঙা ৰবাব টেঙা আৰু এই জোপা আমাৰ জোপা হৈছে ভিতৰটো অলপ বগা খাবলৈ দুই জোপাই টেষ্টি বলক আৰু লগতে এয়া মৌচুমী টেঙাও লগত ল'ব লাগিব তেতিয়া খাই ভাল লাগিব এইটো মৌচুমীয়ে নে চকলাই নে জেনিও টেঙা নে কি বুলি কয় নাজানো নামটো কিন্তু বহুত লাগিছে চাওক বহুত লাগিছে এয়া ডাল ভৰি লাগি আছে অলপ পকু হৈছে খাই কিন্তু বহুত ৰখাল বহুত মিঠাও নহয় বহুত টেঙাও নহয় খাই ভালে লাগে দিয়ক আৰু এবিধ মৌচুমী আছে যেটো বহুত মিঠা ন হেতু নহয় অৱশ্যে কলবা দেখিলা লৈ না ধুই আনাগে যোৱা ধুই আনা একে হাতে ধুই আনা দুখিলা কেলে সেইখিলা নানিবা আনা এয়া আমাৰ পোৱালীয়ে এয়া কলপাত কাটিছে ল'ৰাটোৱে বাহ দুখন কাটিলে দেই দুখন এবাৰ কলপাত কিখিলা ধুই লওঁ বেটাই পাৰা সেয়া পাৰিবা পকা হয় আৰু পাৰিবা দুটা ৰ'দত বহি খাবলৈ ভাল ৰ'দ বিচাৰিব লাগিব এতিয়া এই টুকুৰাতে ৰ'দ অলপ পৰি আছে টেঙা গছতে টেঙা খাম আৰু এয়া চাওক টেঙা সি বোলে আকৌ কমলা এটাও পাৰে লগতে বেছি নেপাৰিবা পকা নাই ভালকে পকিলে খাব লাগিব কমলা বেছি লগা নাই 10-15টা মান লাগিছে এ পাৰুতে ফাটলিলে দিয়া দুটা আহিলে যে ৰসটো ওলাই যাব এতিয়া দিয়া হ'ব দুটাই খাম আৰু কি কৰিম এয়া দুটা কমলা এতিয়া কাটো আৰু টেঙা এয়া কমলা লেটেকা হামি ফালব এয়া মৌচুমী কাটিছো মৌচুমী নে চকলাই নে নাজানিছো ঘৰৰ টেঙা হয় নাজানিলে কি হ'ব দিয়া আকৌ ৰবা ই এনেকে উস্তাদি আৰু ইয়াকো বহুত টানি দে কোমল পিংক এইটো হোৱাইট হয় কালাৰটো আৰু সেইটো হৈছে পুৰা ৰেড সেইটো দে আকৌ এইটোহে চোন চেণ্টু মজা এয়া টেঙা গুচাই আছো চবে এইটো হৈছে বগা ৰবাব আৰু এইটো হৈছে পুৰা পিংক এইটো একদম হোৱাইটো নহয় অলপ এইফালে দেখা সময় টেঙা ৰেডি হৈ গ'ল এবাৰ খাবহে লাগে আৰু 3 ভাগ কৰি লৈছো আমি 3টাৰে Coba babu bok, kok? Apa hal ini? Tengah apa tuh tengah ya? Kopi ya.